পানীয়ে প্ৰাণ পানী এগিলাচ খাই ল'লোঁ মই মানে ক'ৰবাত যাব ওলালে আগতে মানে পানী পিয়া লাগে এগিলাচ পানী খাইয়ে যাওঁ এতিয়া ভাবিছোঁ নামঘৰলৈ যাওঁ যোৱাকালিও গৈছিলোঁ আৰু নামতীসকলে মানে কৈছে আৰু অহাকালিও আহিবা বুলি আৰু আজি নামলৈ যাবলৈ ওলাইছোঁ আৰু ভাবিছোঁ ভিডিঅ'টি ঘৰৰ পৰাই অলপ আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ নমস্কাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আগৰ দৰে তেনেকৈ ভিডিঅ' দিবলৈ সময় পোৱা নাই তো এতিয়া অলপ ভাবিছোঁ ভিডিঅ' আৰম্ভ কৰোঁ আৰু তাৰে আপোনালোকক অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ নামঘৰৰ পৰা ভিডিঅ' আপোনালোকে ভিডিঅ'টি চাই লাইক এটি কৰি দিব যদি ভাল লাগে আৰু আগৰ ভিডিঅ'বোৰৰ দৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই মৰম দিব বুলি আশা কৰিলোঁ আৰু যিসকলে নতুন আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ আৰু কমেণ্ট এটি কৰি দিব যদি ভিডিঅ'টি চাই ভাল লাগে এতিয়া ভিডিঅ'টি আৰম্ভ কৰিছোঁ নামঘৰৰ পৰা আপোনালোকক দেখুৱাম চাই থাকিব শেষলৈকে এতিয়া নামলৈ গৈ আছোঁ আমাৰ নামঘৰলৈ ওচৰতে হয় আজি মানে মই গামোচা লৈ অহা নাই যোৱাকালি নামঘৰৰ পৰা ওচৰতে বাৰ্থডে এখন আছিলে আৰু তালৈকে যাওঁতে মানে মই গামোচাখন এৰি থৈ আহিলোঁ আৰু ফোন কৰি কৈছোঁ গামোচাখন আনিবলৈ তো তাৰ কাৰণে গামোচা লৈ অহা নাই খালী খালী লাগিছে এইটো নামঘৰটো আৰু নামঘৰত আহিলোঁ আপোনালোকক নামঘৰৰ পৰা দেখুৱাম আৰু এতিয়া মানে আজি জন্মদিনৰ কেক এটি লৈ আনিছে আমাৰ নামঘৰত তাকে চাহ যোগাৰ আনিছে আৰু আমি চাহ বনাই আছোঁ আৰু এয়া নামো আৰম্ভ হৈছে আমি চাহ বনাই আছোঁ ভিতৰত এইফালে আমাৰ নামঘৰৰ ভিতৰ চৰাত আমি চাহৰ যোগাৰ কৰি আছোঁ আৰু ছোৱালী এজনীৰ 6 বছৰ সম্পূৰ্ণ হোৱা ছোৱালী এজনীৰ জন্মদিন আছে তাৰ কাৰণে এয়া খুৰীমাকে কেক লৈ আনিছে লগতে চাহৰ যোগাৰ চুজি বনাই আনিছে আৰু মিক্সাৰ বিস্কুট এনেকৈ ধুনীয়াকৈ মানে চাহৰ যোগাৰ আনিছে তো আমি চাহ বনাই আছোঁ ভিতৰত আৰু এইবিলাক যে বাচন দেখিছে এইবোৰ আমাৰ বহুত কম পইচাতে আমাৰ ৰাইজৰ লাগিলে মানে ভাড়াত দিয়ে দেখুৱালোঁ আপোনালোকক আৰু এতিয়া নামঘৰৰ পৰা ঘৰ আহি পালোঁ আন্ধাৰে হ'ল আৰু ভিডিঅ'টি ভাবিছোঁ ঘৰৰ পৰাই শেষ কৰোঁ আজি মানে নামঘৰত বহুত ভালেই লাগিল গৈ আৰু ছোৱালীজনীৰ মানে 6 বছৰ সম্পূৰ্ণ হ'ল তাৰ কাৰণে গৃহস্থই মানে এখনি শৰাই আগবঢ়ালে আৰু লগতে চাহ পানী খোৱালে সকলোকে কেক খোৱালে আৰু এনেকৈ ভালেই লাগিল আমি চাহ বনোৱাতে ব্যস্ত থাকিলোঁ তো বেছিকৈ ভিডিঅ' মানে কৰা নহ'ল আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আমাৰ নামঘৰৰ পৰা আমাৰ মানে নামঘৰ বহুত বেছি ডাঙৰ এলেকাত নহয় আমাৰ চুবুৰী হয় তাৰ কাৰণে ইমান বেছি নামঘৰত বেছি মানুহ নাই বহুত ডাঙৰ মানে ৰাইজ নহয় আমাৰ প্ৰায়
35 মান হ'ব আৰু ফেমিলি। সেইখিনি লৈয়ে আমাৰ নামঘৰটি মানে চলি থকা হৈছে আৰু আপোনালোকক দেখুৱালোঁ। আৰু মানে যোৱাকালিও আছিলে, যোৱাকালি আমাৰ জন্মাষ্টমীৰ নাম ধৰিলে, পাছতি দিনাখনো হ'ব। তাকে আপোনালোকক ভিডিঅ'টি দেখালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু ভিডিঅ'টি সকলোকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।